নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজি মই ভিডিঅ'টোত আপোনালোকক দেখাম যে পেৰালাইচিছ পেচেণ্টে নিজে নিজৰ হাতখনৰ এক্সাৰচাইজ কেনেকৈ কৰিব পাৰিব আৰু লগতে কি কৰিলে তেওঁলোকৰ পেৰালাইচিছ হাতখন আগৰ দৰে হৈ পৰিব আৰু আগৰ দৰে কাম কৰিব পাৰিব এইটো এক্সাৰচাইজ কৰিবৰ কাৰণে পেচেণ্টে টেবুল এখনৰ ওচৰত বহি ল'ব লাগিব য'ত তেওঁলোকৰ হাত দুখন আৰামত উঠাই থ'ব পাৰিব তাৰপিছত তেওঁলোকৰ পেৰালাইচিছ হাতখন ধুনীয়াকৈ ইয়াত পাৰি ল'ব লাগিব আৰু যিখন হাত পেৰালাইচিছ হোৱা নাই সেইখন হাত পেৰালাইচিছ হাতখনৰ ওপৰত থ'ব লাগিব তাৰপিছত এনেকৈ উঠাব লাগিব 1 2 3 4 5 6 7 8 9 10 তাৰপিছত এনেকৈ 10 বাৰ হোৱাৰ পিছত এনেকৈ উঠাই 5 ছেকেণ্ড বা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব সেইটো আপোনাৰ পেচেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব 1 2 3 4 5 আকৌ 1 2 3 4 5 আকৌ 1 2 3 4 5 এনেকৈ 10 বাৰ কৰিব লাগিব তাৰপিছত পেৰালাইচিছ হাতখন পাৰি লৈ পেলাই ভাল হাতখনেৰে পেৰালাইচিছ হাতখনৰ আঙুলিবোৰ এনেকৈ উঠাব লাগিব 1 2 3 4 5 আকৌ এইটো আঙুলি 1 2 3 4 5 আকৌ 1 2 3 4 5 আকৌ 1 2 3 4 5 আকৌ 1 2 3 4 5 এনেকৈ তেওঁৰ পেৰালাইচিছ হাতখনৰ গোটেইবোৰ আঙুলি মুভ কৰিব লাগিব তাৰপিছত এনেকুৱা ধৰণৰ যিকোনো এখন কাপোৰ ল'ব লাগিব আপোনালোকে গামোচা ল'ব পাৰে বা মোৰ দৰে ৰুমালো ল'ব পাৰে এইখন এনেকৈ জাপি লৈ পেলাই আপোনাৰ পেৰালাইচিছ হাতখন ৰুমালখনৰ ওপৰত থ'ব লাগিব তাৰপিছত এনেকৈ আপুনি ৰুমালখন খামুচি ধৰাৰ দৰে কৰিব লাগিব মানে কুচাব লাগিব হাতেৰে 1 2 3 4 5 6 7 8 9 এইটো 10 বাৰ কৰা হোৱাৰ পিছত আপোনালোকৰ পেৰালাইচিছ হাতখন এনেকৈ পাৰি ল'ব লাগিব তাৰপিছত এনেকৈ ঘূৰাব ট্ৰাই কৰিব লাগিব 1 2 3 4 5 6 7 এনেকৈ আপোনালোকে 10 বাৰ ঘূৰাব ট্ৰাই কৰিব লাগিব যদি আপোনালোকে গোটেই মুভমেণ্টটো এনেকৈ পেৰালাইচিছ হাতখনেৰে কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি ভাল হাতখনৰ হেল্প ল'ব পাৰে আপোনালোকে পেৰালাইচিছ হাতখনেৰে যিমানখিনি ঘূৰাব পাৰে ট্ৰাই কৰিব তাৰপিছত নোৱাৰাখিনি ভাল হাতখনেৰে হেল্প ল'ব পাৰিব ঠিক মই কৰাৰ দৰে 1 2 3 4 5 এনে তাৰপিছত এক্সাৰচাইজটো হৈছে আপোনালোকে পেৰালাইচিছ হাতখনৰ আঙুলিৰ মাজত আপোনালোকৰ ভাল হাতখনৰ আঙুলিকেইটা সোমাই ল'ব লাগিব তাৰপিছত এনেকৈ কুচাব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10 বাৰ কৰিব লাগিব এইটো কৰা হোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন ৰুমাল আকৌ ল'ব লাগিব তাৰপিছত এনেকৈ ৰুমালখন টেবুলত পাৰি ল'ব লাগিব তাৰপিছত আপোনালোকৰ পেৰালাইচিছ হাতখন আগে হ'ব লাগিব তাৰপিছত ভাল হাতখন পেৰালাইচিছ হাতখনৰ ওপৰত থ'ব লাগিব তাৰপিছত এনেকৈ আগৰ ফালে নিব লাগিব 1 2 3 4 এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যে আপোনালোকৰ অকল হাত দুখনে আগৰ ফালে যাব যাতে বডিটো নাযায় ঠিক মই কৰাৰ দৰে 1 2 3 4 এনেকৈ আপোনালোকে 10 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে যদি আপোনালোকৰো কিছুমান ফিজিঅ'থেৰাপি এক্সাৰচাইজ ৰিলেটেড কিবা জানিব মন আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম